আমি হৈছোঁ একোগৰাকী মাতৃ। আমাৰ জীৱনটো যে একেবাৰে ব্যস্ততাৰে ভৰপূৰ। ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি হোৱালৈকে আমাৰ যে অকণো আজৰি নাই। কিমান যে কত কাম। কিন্তু আমি যেতিয়া নিজৰ বাবে অকণমান সময় পাওঁ, সেই সময়কণ আমি থাপ মাৰি লওঁ। সেয়েহে আজি আমি সকলো মাতৃ মিলি লগ হৈছোঁ ৰিমঝিম বাৰ ঘৰত। তাকে ভাবিলোঁ আজি আপোনালোককো দেখাওঁ আমি মিলি পিনে আমাৰ সময়বোৰ কেনেকৈ পাৰ কৰিলোঁ, কেনেকৈ উপভোগ কৰিলোঁ। তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি আমাৰ পাৰ্টি চলিছে ন, আমাৰ লেডিজ এয়া পাঞ্চালীয়ে পুৰা একদম লাগি গৈছে কামত বিজি, আৰু এইবিলাক আমি দৰ্শক নিচিনাকে চাই আছোঁ। পুৰা একদম পুৰা আদৰ্শ বোৱাৰী ন, পুৰা সঁচাকে দেই। বাকী মানুহখিনি বৰ ধুনীয়া ধুনীয়াকে আহিছে। মই আৰু ওচৰতে আৰু সেই ৰেগুলাৰ এবাৰ ধৰিলোঁ দেই কাপোৰযোৰ বোলো বেলেগ পিন্ধিবা, নি বোলো নিপিন্ধা কোনে নিপিন্ধা হেৰি এইডোখৰ সেই স্কুলৰ পৰা যাম এতিয়া বুলি কৈ আকৌ থৈ দিলোঁ। সেয়া আৰু ন, তাৰপৰা মই দেৰি কৰিলোঁ আহোঁতে। মই বহুত লেট, আজি লেট। এইফালে পুৰা চাহ বনাই আছে, একদম পুৰা একদম ডাঙৰ চচপেনত চাহ বনোৱা হৈছে আৰু আমাৰ পুৰা ধুনীয়াকৈ চাহ বনাইছে আমাৰ ৰিমঝিম বাই। আজি খাবাহে আৰু ন, আৰু এয়া আমাৰ চবতকৈ দেৰি হ'ল অহাত আৰু এগৰাকী অহা নাই। পল্লৱী আহিলে নেকি? প্ৰণামী আহিছে একদম। আজি চবৰে দেৰি হৈছে ন। আৰু এইফালে চক ভিউটো চক ইমান ধুনীয়া। ইয়াতে আৰু একাপ চাহ লৈ পিনে সেইফালে চাই একদম ধুনীয়াকৈ চাহ খাবলৈ কৈছোঁ ন, বেলেগ মজা লাগিব। আৰু এজনী ময়ো আছোঁ দেই। ভাল লাগে। বনাই আছে যে ন, তাই কিন্তু তোমাৰ এই বেটি যে ইয়াত ঘূৰি পৰিবৰ কাৰণে নে কি তাই ফটো মাৰিব কাৰণে আমি নুঠো নেকি ভিডিঅ' আছে দেই। নহ'লে নহ'ব আৰু মালিকনী গ'লে মালিকনী চেহেৰাটো দেখাই থৈ যোৱা আকৌ। মালিকনী আহিছে, মালিক একে বাহিৰত আছে ন, ডিউটিত আছে মালিক। এতিয়া আৰু ৰৈ থাকিবলৈ নাই আৰু ইমানখিনি আছে যেতিয়া, আৰু ইয়াত লাজ কৰা মানুহ কোনো নাই যিহেতু চব খতম হৈ যাব। সেইকাৰণে ভিডিঅ'টো খাই পিনে কণ্টিনিউ কৰিম। এই কাপকেইটা ইমান ভাল লাগিছে চাবলৈ ন, আমাৰ আৰু যাবগে আৰু সেইফালৰ পৰা হেৰিটো আহিছে যে সেইকাৰণে বগা পোহৰটো বেছি হৈছে। এয়া দেখিছেনে ৰিমঝিম বাই, ইমান বেয়া তুমি ইমান কাম কৰাইছা আমাক দেখিছা ন। এয়া পাঞ্চালী এতিয়া এয়া বাচন ধুই আছে, এতিয়া মই এয়া পুৰি ভাজিম। এতিয়া সঁচাকৈ বৰ বেয়া দেই ৰিমঝিম বাই, তুমি ইমান কাম কৰাই আছা। কিয় ভাল লাগিছে ন, আজি কিবা বহুত দিনৰ যেন লগৰ ছোৱালীখিনি লগ পাইছোঁ লাগিছে সঁচাকৈ। তুমি পল্লৱী আহিলা দেই, একেবাৰে ৰঙা পৰি হৈ আহিছে একেবাৰে দেই। এতিয়া পেট পূজা কৰিব লাগে। তাই একেবাৰে ফূৰ্তিতে পাহৰিলে আৰু বোলে কাইলৈ বোলে কৈছে বোলে ৰিমঝিমৰ মিঠা খুৱাই বোলে
ডায়েবেটিছ বাঢ়ি গ'ল বোলে এইখিনি মোৰ পনীৰ দাই মোৰ আৰু বাপুজাৰ মই খামেই অকণমান খামেই মই এয়া এবাটি কমিলেগে আৰু এফালে আহি আছে सेकंड टाइम की लाल सा और बिस्कुट यस सेकंड टाइम আমি খবৰ নিদিয়াকৈ ওলাই যাব পাৰিম আমাৰ যদি ভালো যেতিয়া সঁচাকৈ কিবা হেৰি পিকনিক খাবলৈ গৈছে নিচিনাহে লাগিছে মোক এনেকুৱা খোৱা মজা বেলেগ ন কিবা লাগিব নি পল্লৱী খাবা নেকি খাবা নে ঘৰলৈ নিবা মই একেবাৰে নোলাম মই একো চিনিয়ে নহয় ধুনীয়া এই মোক অকণ বেছিয়ে চিনি পাই না স্কুলত মই চেঞ্চুৰেবৰ স্কুলত আছিলোঁ উলিয়াব ন তেন্তে আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব